হেল্ল' গাইজ কাংকান চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ কাৰণে ভাল দিন। অসমৰ সুযোগ্য আন্তঃৰাষ্ট্ৰীয় ৰিয়েলিটি শ্ব' ডান্স ইণ্ডিয়া ডান্সৰ গ্ৰেণ্ড ফিনেলৰ মুকুট অৰ্জন কৰিছে। লগতে কাংকান চেনেলে 1K ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰাৰ কাৰণে এই চেগতে সৰুকৈ পাৰ্টি এটা দিছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে গাইজ দেৰি নকৰি পাৰ্টিটো উপভোগ কৰোঁ, আহক। হেল্ল' গাইজ কাংকান ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ ছাবস্ক্ৰাইবাৰ 1000 হোৱাৰ কাৰণে এই সৰুকৈ কেক এটা বনাই আনিলোঁ। এয়া চাওক, এতিয়া কেকটো খুলিব লৈছোঁ আৰু এয়া খুলি আছোঁ পূৰা। কাংকান চেনেল 1K ছাবস্ক্ৰাইবাৰ ক্ৰছ হোৱাৰ কাৰণে সৰুকৈ পাৰ্টি এটা আপোনালোকক দিছোঁ। এয়া কেক কাটি খুৱাইছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ সহযোগিতাত এয়া কৰিব পাৰিছোঁ। এয়া পাৰ্টি চলি আছে। এয়া চাওক আমাৰ পায়েং বাইদেউ, এয়া আমাৰ প্ৰমীলা বাইদেউ। এই বাইদেউ ক'ৰ হয় আপোনাৰ ডিষ্ট্ৰিক্ট? বাইদেউ আমাৰ ডিষ্ট্ৰিক্টৰ হয়। আৰু এয়া আমাৰ নেহাৰ বাইদেউ। নেহাৰ বাইদেউ ইয়াতে বাঙালীৰ পৰা এমি মাদ্ৰাছাত কৰে। এয়া আমাৰ অৰুণিমা বাইদেউ, আৰু এয়া আমাৰ অৰ্পিতা বাইদেউ মৰিগাঁও ডিষ্ট্ৰিক্টৰ। আৰু এয়া আমাৰ বাইদেউ সৰু অৰুণিমা বাইদেউ যোৰহাট টিয়কৰ। আৰু এয়া আমাৰ হাজৰিকা ছাৰ যোৰহাটৰ। আৰু এয়া পায়েং ছাৰকটো চিনি পায়েই, মাজুলী ঘৰিয়াল। আমাৰ ৰেগন ছাৰ হিৰো মাজুলীৰ হয়। আমাৰ ৰেগন ছাৰ মাজুলীৰ হয়। তেখেত ইয়াতে বাঙালী এডমিশ্যন কৰি আছে, এছিষ্টেণ্ট টিচাৰ 2016 অহা টেটৰ শিক্ষক। আমাৰ মালিক বাইদেউ কাংকান চেনেলৰ নামত সৰুকৈ পাৰ্টি এটা দিলোঁ। এয়া আমাৰ যোগানন্দ দলে ছাৰ, তেখেত হৈছে টাউনতে হয় তেখেতৰ। কাংকান চেনেললৈ অভিনন্দন জনাইছোঁ। এয়া আমাৰ নাথ ছাৰ। নমস্কাৰ, মোৰ নাম লোচন কুমাৰ নাথ। মই মৰিগাঁৱৰ পৰা। কাংকান চেনেলৰ দীৰ্ঘায়ু কামনা কৰিলোঁ, লগতে আৰু ভাল ভাল কিবা টপিক আমি চাবলৈ পাম বুলি আশা কৰিলোঁ। কুটুম ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ, থেংক ইউ। বাইদেউসকলক বৰ্তমান ক'ব দিছোঁ। কাংকান চেনেলৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। নমস্কাৰ, মোৰ নাম অৰ্পিতা কাকতি, মই মৰিগাঁৱৰ পৰা। কুটুম ছাৰ হ'ল শিক্ষক, তথাপিও তাৰ বাহিৰে যে তেওঁ ইমানখিনি কৰিছে, তেওঁকে বহুত ধন্যবাদ দিছোঁ। আৰু তাৰ বাহিৰেও মানে তেওঁৰ চেনেলত ভাল ভাল ভিডিঅ' যাতে আৰু পাই থাকোঁ, তাৰে মানে শুভকামনাও দিছোঁ তেওঁক। ধন্যবাদ। এয়া আমাৰ নেহাৰ বাইদেউ। নমস্কাৰ, মোৰ নাম নেহা, মই ইয়াৰে বাঙালীৰ পৰা মই মানে কুটুম ছাৰৰ চেনেলটো বৰ ভাল পাওঁ, ভাল ভাল ভিডিঅ' আপলোড কৰে। আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু এই চেগতে কুটুম ছাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান ধুনীয়া ধুনীয়া ভিডিঅ' আমাৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে। আপোনালোকক ছাবস্ক্ৰাইব থেংক ইউ নেহাৰ বাইদেউ। এয়া আমাৰ অগেনিয়ান ছাৰ, তেখেতৰ ঘৰ হৈছে লখিমপুৰ বেবেজীয়া। তেখেত ইয়াতে মাষ্টাৰ কৰি আছে। আপোনাৰ স্কুলটোৰ নাম? 11/8 নং তামাকুবাৰী প্ৰাথমিক বিদ্যালয়। থেংক ইউ ছাৰ। আৰু এই জেন বাইদেউ ক'ত গ'ল? জেন বাইদেউ এয়া জেন ছাৰৰ বিশেষ ববিতা বাইদেউ, ববিতা পেগু বাইদেউ ইয়ালৈ অহাৰ কাৰণে বাইদেউক ধন্যবাদ জনাইছোঁ। চাহৰ প্ৰগ্ৰাম কৰিছোঁ এতিয়া। সকলোকে কাংকান চেনেল ফালৰ পৰা চাহ একাপকৈ দিছোঁ। এয়া আমাৰ ময়ূৰী, আমাৰ জিচান, পায়েং। কাংকান চেনেল কংগ্ৰেচুলেশ্যন কৈ দিয়া। কাংকান চেনেল কংগ্ৰেচুলেশ্যন বুলি ক'ব বিচাৰিছে তৰুণজ্যোতি পায়েং আৰু জিচান আৰু ময়ূৰীয়ে। ধন্যবাদ। থেংক ইউ জিচান। চাহ একাপমান দিছোঁ।
আমাৰ জেগাটো অলপ সৰু হৈছে গতিকে এনেকৈ আৰু মিলা মিছাকৈ কৰি ধৰি পেলাই খাব লাগিব আৰু সেয়া কাৰ্যসূচীটো থেংক ইউ গাইজ কাংকান চেনেলৰ প্ৰগ্ৰামলৈ অহাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যাতে এনেকৈ মোক মৰম দি থাকে আশীৰ্বাদ দি থাকে যাতে মই আৰু আগলৈ আগুৱাই যাব পাৰোঁ সকলোৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰি সকলোৱে এনেকৈ কষ্ট কৰি অহাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ আমাৰ এয়া জৰিনা পুঞ্জুম কুটুম 6 মাহ হৈছে 6 মাহমান হৈছে এই আমাৰ নীতিমণি ইয়েন কৈ দিয়া থেংক ইউ নীতিমণি এয়া আমাৰ দেৱনাথ ছাৰ অলপ দেৰি হৈছে কাংকান চেনেললৈ অভিনন্দন আমাৰ দেৱনাথ ছাৰৰ ঘৰ হৈছে বাক্সা জিলাৰ বৰমাত এয়া ছাৰক কেক অলপ খাব দিছোঁ চাহ খাব দিছোঁ এয়া আমাৰ মিজুপা নমস্কাৰ দিয়া তোমাৰ দেউতাকৰ নাম কৈ দিয়া গাইজ আমি যিখিনি আশা কৰিছিলোঁ সেইমতে ৰিজাল্টটো নহ'ল আমাৰ মৰমৰ আপোন বেগু ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছে আৰু চিলাপতৰ আইডশ্ৰীয়ে ছেকেণ্ড ৰানাৰ্ছ আপ হৈছে বুলি ইতিমধ্যে খবৰ পাইছোঁ গাইজ যি কি নহওক খবৰটো শুনি ভাল লাগিল আমাৰ অসমৰে সুযোগ্য সন্তান নৱজিৎ নাৰ্জাৰীয়ে গ্ৰেণ্ড ফিনেলৰ মুকুট অৰ্জন কৰাৰ কাৰণে আৰু আমাৰ অসমৰ সুযোগ্য সন্তান আপোন পেগুৱে ফাৰ্ষ্ট ৰানাৰ্ছ আপ হোৱাৰ কাৰণে লগতে চিলাপতৰ আইডশ্ৰীয়ে ছেকেণ্ড ৰানাৰ্ছ আপ হৈছে বুলি ইতিমধ্যে খবৰ পাইছোঁ সকলোকে মই অভিনন্দন জনাইছোঁ আৰু এনেকৈ আগুৱাই যাওক সফল হওক আৰু অসমৰ নাম গৌৰৱ কৰাওক ধন্যবাদ